सिबिनायखौ बावहरग्रोबाय। दिनै जोंनि भारत हादरनि गा-80थि उदांस्रि सान। बे सानाव आं बिटिसि ओनसोलनि गासै रायजो राजाफोरजों लोगोसे हादरनि साफ्रोमबो नोगोरारिफोरनो आंनि गोसो गोरबोनि गाहाम हामलायनायखौ बावहरग्रोबाय। जों बयबो मिथिगौ दि जोंनि हादोरा 200 बोसोरनि बांसिन सम इंराजफोरनि खुंथाय सिङाव दंमोन, नाथाय माहारिनि बिफा महात्मा गान्धीनि हिंसा गैयै खान्थिजों दैदेननाय उदांस्रि सोमावसारनायनि उनाव 1947 मायथाइनि 15 आगस्तखालि जोंनि बे हादोरा उदांस्रि मोननो हायो। बे जोहोलाव आरो जोहोलावजोफोराबो गावसोरनि जिउखौ बावलांदोंमोन। बिथांमोननि गेजेराव जों दिनै मणिराम देवान, कुशल कुमार, पिउली फुकन, रतन कछारी, लेरेला कछारी, भगेश्वर फुकन, सम्बोधन कंग्ला, तिरोत सिंह मोननि मुंखौ मुंख'नो हायो। बिथांमोननि जिउ बावसोमनायनि गेजेरजों जों दिनै जोंनि उदांस्रिखौ मोननो हायो आरो बिनि जाउनाव जों उदां भारतनि उदां नोगोरारि जानो हायो। दिनैनि बे गोथार सानाव आं बिथांमोनखौ गोसोखाङो आरो सिबिनायजों बावो। आज এই মহান দিনত বড়োলেণ্ড আন্দোলন, আজি এই মহান দিনত আমি সকলোৱে জানো যে আমাৰ দেশৰ 200 বছৰতকৈ অধিক সময় ব্ৰিটিছৰ অধীনত আছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ ফলত 1947 চনৰ 15 আগষ্টত আমাৰ দেশৰ স্বাধীনতা লাভ কৰে। এই স্বাধীনতা আন্দোলনত দেশৰ বহুকেইগৰাকী মহান ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰিবলগা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ বহু স্বাধীনতা সংগ্ৰামীও দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ ভিতৰত মণিৰাম দেৱান, কুশল কোঁৱৰ, পিউলী ফুকন, ৰতন কছাৰী, লেৰেলা কছাৰী, ভোগেশ্বৰী ফুকনী, সম্বোধন কংগ্ল আৰু তিৰোত সিং আদি অন্যতম। তেওঁলোকৰ আত্মত্যাগৰ ফলতে আমি আজি এখন স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জীয়াই থাকিবলৈ সক্ষম হৈছিল। আজিৰ এই পবিত্ৰ পলত মই তেওঁলোকক শ্ৰদ্ধাৰে শুভৰিছোঁ। দেশৰ স্বাধীনতা সুৰক্ষিত আৰু সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। দেশৰ বহু মহান ব্যক্তিয়ে এই দায়িত্ব পালন কৰি দেশ গঠনৰ কামত আত্মনিয়োগ কৰি আহিছোঁ। তেওঁলোকে আমাৰ সংবিধান প্ৰস্তুত কৰিছিল, গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু আইনৰ শাসন প্ৰয়োগ কৰিছিল। এই মহান ব্যক্তিসকলৰ প্ৰতিও মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। সন্মানীয় ৰাইজ, আজিৰ নতুন ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ধমকি নৰে কঠোৰ পৰিশ্ৰমেৰে দেশ আৰু ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আহিছে। একেদৰে আমাৰ বিটিচি চৰকাৰেও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিশীল নেতৃত্বত প্ৰধানমন্ত্ৰী শক্তিশালী আৰু নতুন ভাৰত গঢ়াৰ এই একে দৃষ্টিভংগীৰে অনুপ্ৰেৰিত হৈছে। প্ৰতিটো ক্ষেত্ৰতে আমাৰ বিটিচি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলোকে লগত লৈ নিৰন্তৰভাৱে কাম কৰি আহিছে। শ্ৰদ্ধেয় ৰাইজ, আমি আজি সকলোৱে জানো যে অসমত তথা বিটিচি অঞ্চলত শান্তিপূৰ্ণভাৱে আজি কাম চলি আহিছে আৰু বিগত দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীকে লৈ এই অঞ্চলত শান্তি একতা বজাই ৰাখি এই অঞ্চলৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। ইতিমধ্যে
আপোনালোকে জানে এই বছৰৰ পৰাই আমি ওদালগুৰি জিলাত মিনি ছেক্ৰেটাৰিয়েট সংস্থাপন কৰিছোঁ আৰু কামটো আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে আমি BTC অঞ্চলত বিভিন্ন ঠাইত আমাৰ উন্নয়নৰ কাৰণে বহুত আমি প্ৰতিশ্ৰুতি দিয়া মতে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আপোনালোকে শুনিছে এই বছৰৰ পৰাই এই বছৰত আমি মুম্বাইত নতুনকৈ আমি গেছ হাউচ বনাবলৈ কাৰণে হাতত লৈছোঁ। আপোনালোকে শুনিছে আমাৰ সংকোচ নদীৰ ওপৰত নতুনকৈ দলং বনাবৰ কাৰণে আমি হাতত লৈছোঁ। আপোনালোকে শুনিছে আমি বেকী নদীৰ ওপৰত নতুনকৈ দলং বনাবৰ কাৰণে হাতত লৈছোঁ। আৰু বাথৌ ধৰ্মীয় লোকসকলৰ কাৰণে সংকোচ খেৰাইৰ নামত আমি এইবাৰৰ পৰা এই বছৰত আমি 10 কোটি ধাৰ্য কৰি পেলাই কামটো আৰম্ভ কৰিবৰ কাৰণে হাতত লৈছোঁ। গতিকে আমি এই বছৰত যিটো BTCৰ বাজেট, এই BTCৰ বাজেটৰ দ্বাৰা আমাৰ ঝাৰখণ্ডত দেওঘৰ তাতেও আমি নতুন গেছ হাউচ বনাবৰ কাৰণে হাতত লৈছোঁ। অলৰেডি আমি বাজেট ধৰিছোঁ। ঠিক তেনেকুৱা আমাৰ অৰুণাচল বৰ্ডাৰ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰত আমাৰ গহপুৰত নতুনকৈ গেছ হাউচ কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। গতিকে আমি এই বছৰত আমাৰ যিখিনি বাজেট, এই বাজেটৰ দ্বাৰা আমি বেছিকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন আৰু হেল্থ ছেক্টৰ আৰু এগ্ৰিকালচাৰ ছেক্টৰত আমি বেছি গুৰুত্ব দি পেলাই আমি কাম কৰিবলৈ হাতত লৈছোঁ। গতিকে আমি এই বছৰত আমি যেনে আগত চৰকাৰৰ দিনত ছুপাৰ 50 বুলি এটা কোচিং UPSC APSC কাৰণে কোচিং দিছিলে ছুপাৰ 50 বুলি, কিন্তু আমি এই বছৰৰ পৰা নতুনকৈ 101 ছুপাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এই কোচিংটো আমি আৰম্ভ কৰিব বুলি আমি ইতিমধ্যে আমাৰ কাউন্সিলত ডিচিশ্যন হৈছে। কাৰণ আমি বেছি নকওঁ, বহুত কথা আছে ক'বলৈ। এই বছৰত আপোনালোকে শুনিছে আপাৰ আছামত বহুত বেয়াকৈ শিৱসাগৰ, যোৰহাট, নাজিৰা আৰু চৰাইদেউ এইখিনি অঞ্চলত বেয়াকৈ বানপানী হৈছিল। এই সময়ত আমি বেছি নহ'লেও আমি BTC চৰকাৰৰ পৰা চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা আমি BTC ফাণ্ডৰ পৰা আমি সহায় কৰিছোঁ। আৰু ইয়াৰ বাদেও আমি দলৰ পৰা আমি এই বানআক্ৰান্ত অঞ্চলত যিমান পাৰে আমি সহায় কৰিছোঁ। আৰু আমি কৈছোঁ ফাইনেল ছেটেলমেণ্টত আমি BTC পৰা আৰু যি পাৰে আমি দিবৰ কাৰণে চেষ্টা কৰিম। মুঠতে এনেকুৱা দিন আৰু নাহক, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যি ধৰণৰ বানপানী হৈছে শিৱসাগৰ বা নাজিৰা বা চৰাইদেউত আপোনালোকে সকলোৱে শুনি আছোঁ যে সকলোৱে সহায় কৰক। মই আপোনাৰ সকলোকে অনুৰোধ কৰিছোঁ যাতে এই বানপানী অঞ্চলত ইফেক্টেড ৰাইজসকলে আগত নিচিনাকৈ যাতে জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু আমি BTC হিচাপেই যিমান পাৰে আৰু সহযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তো আমাৰ এইখিনিয়ে বতৰটো খুব গৰম, সেইকাৰণে মই ইমান দীঘলীয়া কৰিব বিচৰা নাই। যেন হওক, আমাৰ BTC হিচাপে কৰিবলগীয়া বহুত আছে। এই বছৰত আমি বহুত এডুকেশ্যন বা এগ্ৰিকালচাৰ বা হেল্থ ছেক্টৰত বা কমিউনিকেশ্যন ছেক্টৰত আমি বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ। আপোনালোকে দেখিব। গতিকে পুঁজি আমি যেনেকুৱা বিচাৰিছিল তেনেকুৱা যদিও পোৱা নাই, যিখিনি পাইছে সেইটো দি আমি কাম কৰিম ভালকৈ। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি ঐক্য বজাই ৰাখি পেলাই এই অঞ্চলত উন্নয়ন কাম কৰাটো আমাৰ চৰকাৰৰ মেইন উদ্দেশ্য। তো সকলোকে আহ্বান জনাইছোঁ, যিমান জাতি জনগোষ্ঠী
নাথাকক কিয়, যিমান ধৰ্মীয় লোকসকল নাথাকক কিয়, আমি চবেই এই অসমবাসী ৰাইজ, আমি চবেই ব্ৰিটিছেৰে মান, আমি একেলগে কাম কৰি যাম। এইখিনি কৈ মই বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।